স্বাগতম জনাইছো মই মনিকাই মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ। আজি 22 তাৰিখ জুন মাহৰ মোৰ মা ঢুকুৱা সম্পূৰ্ণ এটা মাহ হৈছে আজিৰ দিনটোত। আজি ঘৰত অকণমান মাহেকীয়াৰ নিয়ম আছে, গতিকে মই অলপ পাছত ঘৰলৈ যাম। মাহেকীয়াৰ নিয়মখিনি কৰিবৰ কাৰণে ভাবিলোঁ এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মোৰ মাৰ মাহেকীয়াৰ কিছু দৃশ্যাংশ মোৰ চেনেলত সাঁচি ৰাখিম বুলি ভাবিয়েই মই ভিডিঅ'টো কৰিবলৈ আগবাঢ়িছোঁ। নাজানো আপোনালোকলৈ মই ভিডিঅ'টো কেতিয়া আগবঢ়াব পাৰোঁ। আচলতে মোৰ মা ঢুকুৱাৰ পাছত মই কেমেৰাৰ সন্মুখলৈ অহাই নাছিলোঁ বা ভিডিঅ'ও কৰা নাছিলোঁ, গতিকে আজি ভাবিলোঁ এটা ভিডিঅ' কৰোঁ। ইয়াৰ আগত যি দুটা ৰেচিপি আৰু এটা ব্লগ আপোনালোকলৈ আগবঢ়াইছিলোঁ, সেইকেইটা মই মাৰ ঢুকুৱাৰ আগতেই শ্বুট কৰি ৰাখিছিলোঁ, গতিকে এটা এটাকৈ মই আপলোড দিছিলোঁ। গতিকে মোৰ চেনেলটো একাউণ্টটো এক্টিভ হৈ আছিলে আৰু ভিডিঅ' কৰিবলৈ হ'লে মানুহক অকণমান উৎসাহৰ প্ৰয়োজন হয়। মোৰ উৎসাহটো মা ঢুকুৱাৰ পাছৰ পৰাই একেবাৰেই কমি গৈছিলে আৰু আপোনালোকৰ ভাল ভাল কমেণ্টছবোৰ পাই মই অকণমান হ'লেও উৎসাহ আহিছে আৰু নৰ্মেললৈ আহিবলৈ চেষ্টা কৰিছোঁ। ঘৰত আজি মাহেকীয়াৰ কিছু দৃশ্যাংশ আপোনালোকক দেখাবলৈ চেষ্টা কৰি যাম। চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণকৈ। আহক তেনেহ'লে। এইটো মাৰ ৰুম, আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এই টেবুল দুখনৰ ঠাইত মাৰ আলনাডাল আছিলে কাপোৰ থোৱা, এতিয়া সেইডাল আঁতৰাই থোৱা হৈছে। বিচনাৰ কাষতে গডৰেজটো আৰু লগতে ড্ৰেছিংখন। এতিয়া ড্ৰেছিংখন কাপোৰেৰে ঢাকি থোৱা হৈছে। এয়া দেউতা আৰু মা একেলগে উঠা ফটো। এইটো হৈছে টয়লেট, মাৰ ৰুমৰ কাষতে বনাই থকা হৈছিলে, যিহেতুকে এতিয়া কাম বন্ধ হৈ গ'ল, ব্যৱহাৰ কৰিব নাপালেই।
এয়া ৰাতিপুৱা 7টা বজাৰ দৃশ্য। 9টা বজাত ভেকচিন থকাৰ কাৰণে মই গুচি আহিলোঁ ৰাতিপুৱাই। এয়া ভেকচিন ল'বলৈ পাই গ'লোহি ফাৰ্ষ্ট ড'জটো। নগাঁও পুলিচ ৰিজাৰ্ভত পুলিচ ডিপাৰ্টমেণ্টৰ ফেমিলিসকলৰ বাবে ইয়াত ভেকচিন দি থকা হৈছে। কুপনত এণ্ট্ৰি কৰাজন মোৰ চিনাকি, গতিকে তেখেতে লাইন নপতাকৈ মোক ভেকচিনৰ ব্যৱস্থা কৰি দিলে প্ৰথমেই। এই সুযোগতে ৰাকেশলৈ মোৰ বহুত বহুত ধন্যবাদ থাকিল। ভেকচিন লৈ আহি এতিয়া মূৰ গা ধুই চাহ একাপ বনাই খাই ল'লোঁ। এতিয়া ভাত বনোৱাৰ সময় হৈছেহি, গতিকে ভিডিঅ'টো সামৰোঁ বুলি ভাবিছোঁ। আৰু যিসকলে ভেকচিন এতিয়াও লোৱা নাই তেওঁলোকে ভেকচিন লওক, আৰু আশা কৰোঁ এই লকডাউনৰ পৰিস্থিতি যাতে সোনকালে ভাল হওক, ক'ভিডৰ ভয়াৱহ পৰিস্থিতিৰ পৰা সকলোৱে ৰক্ষা পাওক, আৰু লগতে নৰ্মেল দিনবোৰ যাতে ঘূৰি আহক তাৰেই কামনা কৰিলোঁ। আৰু যিসকল ভিউৱাৰ্ছে মোৰ ভিডিঅ'টো শেষলৈকে চাই আছে তেওঁলোকক বহুত বহুত ধন্যবাদ জনাই ভিডিঅ'টো সামৰণি মাৰিলোঁ।